নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে বনোৱা হৈছে। 18 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে এই ভিডিঅ'টো অনুগ্ৰহ কৰি নাচাই যেন লগতে জনাও যে দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'বোৰ বনোৱা হৈছে। তো বন্ধুসকল, এই ভিডিঅ'টোৰ সৈতে আগবাঢ়োৱা সকলোকো আঁতৰি নাযাব, শুনি থাকিব শেষলৈকে। ধন্যবাদ। নাম্বাৰ 1 কুৱেশ্যন: কোনবোৰ ছোৱালীয়ে কিয় পকৰ ফালে কৰিব নিদিয়ে? ইয়াৰে উত্তৰটো হ'ল কাৰণ তেওঁলোকৰ পকৰটো ফাটি যোৱা নিচিনা কষ্ট পায় কাৰণে নিদিয়ে। 2 নম্বৰ কুৱেশ্যনটো হ'ল মহিলাবোৰে শকত বাঢ়ি ভাল পায় নে দীঘল বাঢ়ি? ইয়াৰে উত্তৰটো হ'ল দীঘল নহ'লেও শকত হ'ব লাগে, তেতিয়া ভাল পায়। 3 নম্বৰ কুৱেশ্যনটো হ'ল এজনী ছোৱালীক এদিনতে কেইবাৰ কৰিব পাৰি? ইয়াৰে উত্তৰটো হ'ল এজনী ছোৱালীক এদিনতে 3 বাৰমান কৰিব পাৰি। নেক্সট কুৱেশ্যনটো হ'ল মহিলাজনীৰ ছেটিছফাই হৈছেনে নাই সেইটো কেনেকৈ গম পাব? ইয়াৰে উত্তৰটো হ'ল ছেটিছফাই হৈছে যদি সম্ভোগ কৰা সময়ত নিজে ক'ব আৰু নোৱাৰোছো বুলি। নেক্সট কুৱেশ্যনটো হ'ল ছোৱালীৰ কোনটো অংগই ল'ৰাক বেছি আকৰ্ষিত কৰে? ইয়াৰে উত্তৰটো হ'ল টপিনা আৰু দুটা ল'ৰাবোৰক বেছি আকৰ্ষিত কৰে। নেক্সট কুৱেশ্যনটো হ'ল বেছিকৈ মিলন কৰিলে কি হয়? ইয়াৰে উত্তৰটো হ'ল শৰীৰৰ দুৰ্বল হয় আৰু ক্ষীণাই যায়। নেক্সট কুৱেশ্যনটো হ'ল জীয়ৰী ছোৱালীৰ চোদন খাবলৈ মন গ'লে মানুহজনী আৰু বুজখন কেনেকৈ হৈ যায়? ইয়াৰে উত্তৰটো হ'ল বুজখন পিছল পিছল আৰু গৰম হৈ যায় আৰু মানুহজনী ৰঙা চিঙা পৰি যায়। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ঠিক এনেকুৱা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।